পৰীক্ষিত তোকতো মই তেনেকুৱা বুলি ভবা নাছিলোঁ। তহঁতি শিক্ষিত ল'ৰা হৈ আজি তহঁতি কি আলোচনা কৰি আছ? বিহুখন পাতিছ ভালেই পাইছিলোঁ, ভাবিছিলোঁ তহঁতে কিবা এটা পৰিৱৰ্তন আনিবি, কিন্তু এই গোহাৰিখন দেখি মোৰ মাথা চাথা বেয়া হৈ গ'ল। মই ঢোল বজাব জানো নে বাঁহী বজাব জানো নে পেঁপা বজাব জানো নে মই তাল বজাব জানো? মোক কিয় মঞ্চ উদ্বোধন কৰিবলৈ মাতি তহঁতি? তহঁতৰ ওচৰত উত্তৰ আছে? ইমান বছৰৰ পৰা বিহু মঞ্চখন কোনে উদ্বোধন কৰি আহিছে? আমি কাক প্ৰাধান্য দি আহিছোঁ? কোনোবা MLA, ৰাজনীতিবিদ, মন্ত্ৰী, বিজনেছমেন এইবোৰ নহয় জানো? তেওঁলোকৰ গাত ভুল নাই, ভুল আছে আমাৰ গাত, যাৰ কোনো বিহুৰ লগত মতলবেই নাই। মাত্ৰ পইচাৰ কাৰণে আমি তেওঁলোকক সেই আগস্থানটো দি থকা নাই। আচলতে আমি সন্মান দিব লাগিছিল কাক? বৰ বিহুৱা, বৰ বিহুৱতী, বিহু সম্পৰ্কে যাৰ গৱেষণামূলক অধ্যয়ন আছে সেইসকলক দিব লাগিছিল। কিন্তু এই প্ৰকৃত শিল্পীসকলক আমি সেই মৰ্যাদা দিব পাৰিছোনে? ককাইদেউৰ কথাখিনি ঠিকেই কৈছে, মই সমৰ্থন জনাইছোঁ। ময়ো সমৰ্থন জনাইছোঁ। আমি আমাৰ পৰম্পৰাবোৰ পাহৰি গৈছোঁ। বিহুখন ডাঙৰকৈ পাতিব লাগিব বুলিতো কোনো কথা নাই। পবিত্ৰ বিহু মঞ্চখন যাতে কোনোবা বেবেৰবাগ মানুহৰ হাতত যাতে অপবিত্ৰ নহয়, তাৰ প্ৰতি আমি চকু দিব লাগে। ককাইদেউ, কথাখিনি আপুনি একেবাৰে সত্য কথাই কৈছে। ককাইদেউ এতিয়া কি কৰিলে ভাল হ'ব? গোহাৰিখন নতুনকৈ বনাব লাগিব। কিন্তু গোহাৰিবোৰ আমি বিলাই দিলোঁ নহয়। বিলাই দিলে যদি ঘূৰাই আন, ঘৰে ঘৰে গৈ ক্ষমা খোজ। আৰু এইবাৰ আমাৰ পবিত্ৰ বিহু মঞ্চখন উদ্বোধন কৰিব আমাৰ গাঁৱৰেই এগৰাকী মাটিৰ শিল্পী, বিশিষ্ট ঢোল বাদক, মঘাই গুজাক নিজৰ আদৰ্শ হিচাপে লোৱা সেইজন ব্যক্তি হ'ল হৰেশ্বৰ দাইতী।